guys, welcome back to my our YouTube channel. মই আছো গৈ আজি চক্ৰবাণী আমাৰ কোৱাৰ্টাৰ ফাইনেল গেম আছে আৰু এগেইনষ্ট টিমটো হ'ল ৰামপুৰ আৰু আমি তাৰ লগত গৈ আছো সকলে আৰু আমাৰ আজি গাড়ী চাড়ী নাই আৰু আমি খোজকাঢ়ি গৈ আছো চুপত সকলোকে যাই চাওক আৰু কি হয় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আগলৈ কি হয় বাৰু বলক আৰু এনেকৈ হেল্ল' গাইছ আমি ফাইনেলি চক্ৰপাণী বুলি গৈ আছোঁ আৰু ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো একেলগে চাওক। গাইছ আমি বামুণীগাং পাই গ'লোঁ আৰু বামুণীগাং চকৰ আগতে চক্ৰপাণী যোৱা ৰাস্তাৰে সোমাই যাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বলক। হেল্ল' গাইছ আমি হাইৰাইডৰ পৰা সোমাই আহিলোঁ আৰু পাহাৰৰ মাজে মাজে গৈ আছোঁ গাঁৱৰ পৰিৱেশবোৰ দেখুৱাই গৈ থাকিম আৰু ৰাস্তাবোৰ খুবেই বেয়া তথাপিতো আমি গৈ আছোঁ আৰু চক্ৰপাণী পাবলৈ দূৰ আছে আৰু আপোনালোকক গাঁৱৰ পৰিৱেশ দেখুৱাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' গাইছ আমি ফাইনেলি 2টা PM চক্ৰপাণী গ্ৰাউণ্ড পাই গ'লোঁ আৰু আমাৰ এইখন আছে ৰামপুৰ VS ইউনাইটেড ব্ৰাদাৰ্ছ আৰু আজিৰ গেম কি হয় নাজানো আৰু আমি ড্ৰেছেছ কৰা হৈ গ'ল আমি গ্ৰাউণ্ডত নামি গ'লোঁ আৰু আমাৰ গেম 3টা PM আছে আৰু এয়া ফাৰ্ষ্ট হাফ চলি আছে ফাৰ্ষ্ট হাফত 0-0। হেল্ল' গাইছ আমি ফাইনেলি গেমটো জিকিলোঁ 3-1 গ'লত আৰু এতিয়া বাজিলে 5টা PM আমি এতিয়া ঘৰ গৈ আছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো ইমানেই আছিল আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'লৈ।